আজি বিভিন্ন ডিস্ট্রিক্ট হেডকোয়ার্টারত যেটো উদাকান্ত ডক্টর ভূপেন হাজৰিকাৰ যেটো কাৰ্যসূচী ডক্টর হেমন্ত বিশ্ব শর্মা ডাঙৰীয়াই যেটো কৰিব দিলে সেই কাৰ্যসূচী বা সেই প্ৰগ্ৰামটো খুব ভাল হৈছে আৰু অসমৰ ভিতৰত প্ৰথম কাৰ্যসূচী বুলি আমি ক'ব পাৰোঁ মুঠতে ডিস্ট্রিক্ট ওয়াইজত এনেকুৱা ডিস্ট্রিক্টসকলক দায়িত্ব দি পেলাই যেটো প্ৰগ্ৰাম সেইটো ক'ব গ'লে সেইটোৱে প্ৰথম বুলি আমি ক'ব পাৰোঁ মুঠতে খুব ভাল ইনিচিয়েটিভ আমি ডক্টর হেমন্ত বিশ্ব শর্মা ডাঙৰীয়াক ধন্যবাদ দিবই লাগিব আৰু আজি আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই দেউলা কোৱাত যেটো 100 ফুট ডক্টর ভূপেন হাজৰিকা ডাঙৰীয়াৰ যেটো ষ্টেচু বনাম বুলি কৈছে সেইটো ভাল এটা সিদ্ধান্ত মুঠতে ডক্টর ভূপেন হাজৰিকা ডাঙৰীয়াই জীৱনত গীত গাই পেলাই যিখিনি মেছেজ দিলে অসমবাসী ৰাইজৰ কাৰণে সেইটো এটা স্মৰণীয় মানে এটা মানে যাতে অসমবাসী ৰাইজে মানে সেইটো কেতিয়াও পাহৰি যাব নোৱাৰে সেই কাৰ্যসূচী লৈ পেলাই যেটো প্ৰগ্ৰাম কৰিছে সেইটো খুব ভাল ইনিচিয়েটিভ বা খুব ভাল প্ৰগ্ৰাম বুলি আমি ক'ব পাৰোঁ কথা হৈছে হিন্দি এইটো ভাল আমি কৰিম ডক্টর ভূপেন হাজৰিকাৰ যেটো স্মৰণীয় যেটো মেমৰিয়েল কিবা সেইটো আমি কৰিম আমি বিটিচিটো আমি কৰিম বুলি ভাবি আছোঁ মই আলোচনা কৰিম মুঠতে কৰিব লাগে বিটিচি হিচাপে একটা ভাল সুধাকান্ত ডক্টর ভূপেন হাজৰিকাৰ যেটো মেমৰিয়েল ষ্টেচু সেইটো আমি কৰিম লগতে পাৰ্ক যেনেকৈ আমি জুবিন গাৰ্গৰ কথাটো আমি চিন্তা কৰিছে ডক্টর ভূপেন হাজৰিকাৰ কাৰণেও আমি চিন্তা কৰিম বা আমি বনাই দিম